তো ভাই কেটিএম সাবস্ক্রাইবার মোক কৈছিল মানে যোনটো মেইন বাজাৰ মানে চেন্ট্ৰেল বেংকটো চাওক এই চেন্ট্ৰেল বেংকটো আছে এই চেন্ট্ৰেল বেংকৰ যোনটো অপজিট আছে মানে শ্বৰুমটো আছে ইয়াত মানে কি বাইক আছে আৰু কিমান দাম বৰ্তমান চলি আছে কমপ্লিট মই দেখাব চেষ্টা কৰিম এইটো ভিডিঅ'ত খালি ভিডিঅ'টো ভাই স্কিপ নোহোৱাকৈ লাষ্টলৈ চাই কমপ্লিট জনাম মই আপোনাক দাদা এখন কি বাইক হয় এইখন CBZ কিমান মডেল হয় এইখন 12 নহয় কিমান টকা দিব লাগিব এইখন 30,000 ডকুমেণ্টছ অ'কে আছে ইঞ্চুৰেঞ্চ ফেল আছে বনাই ল'ব লাগিব বনাই দিয়া হ'ব নহয় ওটাৰ কাৰণে এক্সট্ৰা পইচা দিব নালাগে মিলাই দিয়া হ'ব না এইখন কি ভিক্টৰ নেকি এইখনতো বহুত আগৰ মডেল চাগে কিমান দিব লাগিব এইখন 25,000 অল্প কম বেছি হ'ব নম্বৰ কি 01 নেকি গুৱাহাটী আৰু এইখন আপোনাৰ ডিস্কভাৰ 125 কিমান বছৰ হ'ল এইখন চাগে ছয়ৰ গাড়ী নহয় কিমান দিব লাগিব এইখন ল'লে 30,000 এইখন আৰু কি গাড়ী এইখন CBZ এইখন কত দিব লাগিব এইখন ল'লে 35 কাগজ পত্ৰ অ'কে আছে ইঞ্জিনটো ঠিকে আছে চাগে খালি মোবাইলটো চেঞ্জ কৰিলে লৈ যাম নেকি আৰু এইখন ছুপাৰ স্প্লেণ্ডাৰ না স্প্লেণ্ডাৰ প্লাছ এইখন কিমান টকা দিব লাগিব এইখন 37 ইঞ্জিন ঠিকে আছে আৰু এইখন পালচাৰ 150 এইখন আপোনাৰ কিমান মডেল হয় এইখন 13 মডেল কিমান টকা দিব লাগিব এইখন ল'লে 45 কেছ দিব লাগিব নহয় ডাউন পেমেণ্ট চিষ্টেমটো নাই ইয়াত ইঞ্জিনটো ঠিকে আছে চাগে এতিয়া মোবাইল ভৰাই লৈ যাব পাৰিব বেলেগতো কোনো বেমাৰ নাই আৰু এইখন আপোনাৰ দামটো কিমান আছিল এইটো 180 নহয় এইখন চেম আহিব দামটো কিমান ক'লে আপুনি এইখন 45 অকণমান কম বেছি হ'ব দামবিলাক এইখন FZ ভাৰ্চন 3 ভাৰ্চন 2 কিমান দিব লাগিব এইখন 58 কমপ্লিট মোবাইল টোবাইল চব চেঞ্জ কৰি দিয়া হ'ব দিয়া যাব দাম অলপ কম বেছি হ'ব আৰু এইখন 220 F এইখন কিমান টকা দিব লাগিব এইখন 60 দিব লাগিব টোটেল 60 কমপ্লিট আৰু লাইট ঠাইটগিলা অলপ চেঞ্জ কৰি দিয়া হ'ব নেকি এইবিলাক ল'লে দিয়া যাব ডাঙৰ কথা নাই লাইট চেঞ্জ কৰি দিম ইঞ্জিনটো অ'কে আছে খালি মোবাইল ভৰালে ষ্টাৰ্ট হ'ব মোবাইল এখন ষ্টাৰ্ট হয়েই ন এটা ষ্টাৰ্ট হয় নহয় দূৰত লৈ গ'লে আৰু মোবাইল চেঞ্জ কৰা অঁ এইখন আপোনাৰ কি বাইক এইখন ডিস্কভাৰ 150 ইঞ্জিনটো ঠিকে আছে ব্লক গৈছে নেকি এইটো ব্লক যোৱা নাই নহয় কিমান দিব লাগিব এইখন ল'লে 40 এইখন ল'লে এণ্টকখন মই কিমান টকা দিব লাগিব এইখন ল'লে 65 এইখন কিমান মডেল হয় এইখন আপোনাৰ 19ৰ মডেল 65 অকণমান কম বেছি হ'ব আৰু এইখন আপোনাৰ অঁ 48 আৰু এইখন আপোনাৰ কি হয় এইখন এইখন কিমান দিব লাগিব এইখন 40 মান দিব লাগিব আৰু এইখন আপোনাৰ চেম দাম অকণমান কম বেছি হ'ব এইখন দাদা এইখন কিমান টকা দিব লাগিব এইখন একে প্ৰাইচ চেম প্ৰাইচ সুজুকিটা 30 আহিব নহয় এই মাজৰখন সুজুকি হয় ন এইখন হোৱাইটখন এইখন 30,000 আৰু এইবিলাক 40,000 এই হিৰ'খন